আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলালোঁ, যিহেতু লকডাউন চলি আছে। এতিয়াও ৰাস্তাত মানুহ তেনেকৈ দেখা নাই, সেয়েহে আমি মানে হস্পিটেল যাবলৈ ওলাইছোঁ। এই অকণমান কিছু সাধাৰণ ৰোগ এইবোৰ কিছুমান দেখাই লওঁ বুলি, যিহেতু দেউতাও গৈছে লগত, আমিও গৈছোঁ আৰু ছোৱালীজনীকো লৈ গৈছোঁ। যাওঁ আমি দেখুৱাওঁ আৰু চাই থাকক। পৰিৱেশটো পাৰিলে দেখুৱাম লকডাউনৰ। আমাৰ ইয়াত ডিগবৈত মানে কেনেকুৱা পৰিৱেশ চলি আছে, মানুহ দুনুহ তেনেকুৱা ৰাস্তাত দেখা নাই, এটা দুটা বেছি। ভালেই কৰিছে, সকলোৱে নিয়মবোৰ মানি চলিছে। কিছুমান ঠাইত দেখিছোঁ তাৰমানে একদম লকডাউন ভংগ কৰিছে, সেইটো যিহেতু বহুত বেয়া কৰিছে। আমাৰ কাৰণে বিপদ হ'ব তেনেকুৱা কৰিলে। সকলোকে অনুৰোধ কৰোঁ যে সকলোৱে ভালদৰে লকডাউনটো মানি চলক আৰু নিজৰ লগতে সকলোকে বচাই ৰাখক। ঠিক আছে বাৰু, চাই থাকক আমাৰ এই ভিডিঅ'টো। যিহেতু ইমান দিনৰ লকডাউন চলিছে, সেয়েহে আমাৰ ডাঙৰৰ লগত সৰু তাইও মানে খুব বৰ হৈ গৈছিলে। আজি ওলাব পাই মানে খুব ভাল পাইছে আৰু সেয়াই চাই থাক। বেজি দিব আমাৰ মাইনাটো কি হ'ব এতিয়া? বেজি দিলে কান্দিব নেকি আমাৰ মাইনাজনী? নাকান্দে ন, আমাৰ ছোৱালীজনী ভাল ছোৱালী হয়। কান্দিবা নে? কান্দিবা? নাকান্দো কোৱা। দেখিছেই নহয় পৰিৱেশ একদম ঠাণ্ডা, মানুহ তাৰমানে ৰাস্তাত দেখাই পোৱা নাই। দুই এজন ওলাইছে আৰু খুব দৰকাৰত। দোকান চোকানো বন্ধই দেখিছোঁ, খুব দৰকাৰী যোনবোৰ ৰেচন দোকান বা ফাৰ্মাচী এনেকুৱা ধৰণৰ দোকানবোৰ খুলিছে, সেয়েহে পৰিৱেশ একদম ঠাণ্ডাই দেখিছোঁ। আজি হস্পিটেলৰ পৰিৱেশটো খুবেই বেলেগ দেখিলোঁ। 1 মিটাৰ আঁতৰে আঁতৰে সকলো কাম হৈছে, মানুহ দুনুহো খুব কম, সেয়েহে আমাৰ কাম সোনকালেই হৈ গ'ল। এতিয়া আমি ঘূৰিছোঁৱেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।